আসসালামু আলাইকুম হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় সকলো ভালে আছে মই পিছে আপোনালোকৰ আলহামদুলিল্লাহ ভালে আছোঁ মই জেছমিন আৰু আপোনালোকক জেছমিন কিচেন ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰা ৰাতিপুৱাই চাহৰ পৰ্ব সামৰি ৰাতিপুৱা আহাৰৰ কাৰণে কণী আৰু আলু বহাই লৈছোঁ এইখিনি সিজাই ল'ম কণী আৰু আলুৰ সৈতে খাবলৈ ভালেই লাগে তো অলপ নিমখ দি এনেকৈ বহাই লৈছোঁ তো আলু আৰু কণীখিনি হৈ গ'ল মই এতিয়া বাকলিখিনি গুচাই আছোঁ তো গোটেইখিনি বাকলি গুচাই মেলি লৈ আৰু কিবা কিবি বনাম আৰু এটা ৰেচিপি বনাই আছোঁ সেইটো হৈছে বৰালি মাছৰ ৰেচিপি তো বৰালি মাছ কেনেকৈ বনাম মই তো চাই থাকিব ভিডিঅ'টো তেল গৰম কৰি তাত পিঁয়াজ কেইটামান দিছোঁ পেষ্টখিনি এনেকুৱা হোৱাৰ পিছত মই মছলা পাতি দি লৈছোঁ মছলা পাতি বুলিলেতো গোটেইখিনি আৰু ধনিয়া জিৰা গুড়ি পাউডাৰ হালধি গুড়ি পাউডাৰ জলকীয়া নিমখ এইবিলাকেই দিছোঁ আৰু তাৰপিছতে চব্জিখিনিৰ ভিতৰত আলুকেইটা বেছি ডাঠ সেইকাৰণে আলুখিনি ফাৰ্ষ্টতে দি লৈছোঁ অলপমান মজাই ল'ম তো এইখিনি মই অলপ পানী দি মজাই লৈছোঁ তো মজাই লোৱাৰ পাছত ইয়াত শুকাই গৈছে পানীখিনি ইয়াত আকৌ অলপ পানী দি গোটেইখিনি চব্জি দি দিম চব বেঙেনা আৰু ভোলখিনি দি দিলোঁ তাৰপিছত এতিয়া মই মাছখিনি দি দিম তাৰপিছত মাছ 4টা পিচে আছিলে তো 4টা পিচৰ সৈতে মই তৰকাৰীটো বনাই লৈছোঁ তাৰপিছত বৰালি মাছৰ তেল বহুত হৈছিলে তেলখিনি মই দি লৈছোঁ তাৰপিছত মাংসৰ নিচিনা তেল ওলাই পৰিছে ইয়াত মই এতিয়া বিলাহী দি যাওঁ তাৰপিছত আৰু জোল নিদিওঁ এইখিনি জোল দিম যিহেতু চব্জিখিনি প্ৰায় সিজি গৈছে তো এতিয়া আকৌ এটা ৰেচিপি বনাইছোঁ সেইটো কণীৰ ৰেচিপিটো অলপ হালধি গুড়ি দি লৈছোঁ তেলত নহ'লে চিটিকি থাকে তেলখিনি তো ইয়াত মই এতিয়া কণীখিনি দি ল'ম হাঁহৰ কণী আছিলে 2টা আৰু কুকুৰাৰ কণী আছিলে 4টা এতিয়া মই আলু গুটিখিনি দি লৈছোঁ 2টা আলু বেছি ডাঙৰ আছিলে সেইটো মই মাজতে কাটি দিম এতিয়া জোখৰ হৈ যাব গোটেইখিনি এতিয়া চাইজৰ হৈ যাব তো মই এনেকৈ ভাজি লৈ এতিয়া আলুখিনি উঠাই লৈছোঁ তেলৰ পৰা তো ইয়াত আৰু মই আৰু অলপ তেল দিম এতিয়া তেল দি এতিয়া তেলখিনি গৰম হোৱাৰ পিছত এতিয়া অলপ পাঁচফোৰণ দি ল'ম বেছি তেল দিয়া নাই কাৰণ তেলৰ সৈতে সকলোখিনি ভজা হৈ আছে তো বেছি তেল নহয় ইয়াত মই পিঁয়াজ আৰু নহৰু গুটি কেইটামান দি লৈছোঁ পিঁয়াজ আৰু নহৰু এনেকুৱা হোৱাৰ পিছত মই মছলা পাতিখিনি দি লৈছোঁ অলপ অলপকৈ মছলা দিছোঁ নিমখ দি এইখিনি অলপ পানীৰ সৈতে মজাই ল'ম ধুনীয়াকৈ তেল তেলীয়া হৈ উঠি আহিছে তো এতিয়া মই ইয়াত আলুখিনি দি ল'ম আলুখিনি অলপ মজাই ল'ম অলপ পানী দি যিহেতু আলুখিনি অলপ ডাঠ হৈ আছে কালাৰটো কি ধুনীয়া আহিছে দেখিলেই খাওঁ খাওঁ যেন লাগি যায় এনেকৈ বনাই খাবচোন ভাল লাগিব খাবলৈ তাৰপিছত আলুখিনি মজাই হৈ গ'ল সেয়াতে মই এতিয়া অলপ লৰাই ভাজি কিনে কণীকেইটাও দি লৈছোঁ তাৰপিছত কণীখিনি দিওঁ অলপ ভাজি ল'ম মছলা সৈতে মিহলি যাব ভাজি থাকিলে এতিয়া তাৰপিছত যিহেতু থালখনত তেল লাগি আছিলে তো তেলৰ সৈতে পানীখিনি দি ল'লোঁ আৰু অলপ বেছিকৈ তাৰপিছত আৰু অলপ লাগি আছিলে সেইখিনিও
এনেকৈ হাতেৰে দি দিলোঁ। বেছি জোল নাৰাখোঁ, তো আৰু অলপ পানী দিম চাগে। লাগি থকা মছলাখিনি মই এনেকৈ দি দিলোঁ। তো এইখিনি মই ঢাকি দিলোঁ এতিয়া। তো ইয়াত মই আৰু এটা কেৰাহী বহাই লৈছোঁ। কেৰাহীটোত অলপ তেল দি পাঁচফোৰণ দি পিঁয়াজ দি লৈছোঁ। পিঁয়াজক বাছি যাতে কাটি লৈছোঁ। তো জলকীয়া দিব পাহৰি গৈছিলোঁ, তো জলকীয়াখিনি মাজত এনেকৈ দি লৈছোঁ। ভাজিত জলকীয়া, শুকান জলকীয়া দিলে ভালেই লাগে। তো তেনেকৈ মই ভাজি লোৱাৰ পিছত পিঁয়াজখিনি পুৰি আহিছে। তো এতিয়া মই ইয়াত চব্জিখিনি দি লৈছোঁ লাহেকৈ। লেচেৰা আৰু আলুৰ সৈতে মই ভাজি কৰি আছোঁ। অলপ হালধি গুড়ি দি লৈছোঁ আৰু অলপ এতিয়া নিমখ দি ল'ম। তেনেকৈ বনাই খাব আপোনালোকে, হেল্ডিও হয়, টেষ্টিও হয়, চিম্পুলকৈ হৈ যায় কম সময়তে। পিঁয়াজক মোৰ ৰাতিপুৱাৰ গোটেইখিনি ৰন্ধা বঢ়া হৈ গ'ল। ইয়াৰ কণীটোও হৈ গ'ল, এইটো বৰালি মাছৰ তৰকাৰীটোও হৈ গ'ল, এইফালে ভাজিটোও হৈ গ'ল। তেনেকৈ আমি ৰাতিপুৱা খাই ল'লোঁ। তাৰপিছত দুপৰীয়া হ'ল। দুপৰীয়া আমি চাহৰ পৰ্ব। তো চাহ বনাই লৈছোঁ সকলোৰ কাৰণে। কিবা কিবি আছিলে, পুৰিও বনাই লৈছিলোঁ। তো সেইটো পৰ্ব গুচি গ'ল। আবেলি হ'ল, আবেলি টিউশ্যনক লৈ অলপ খেলি আছোঁ। দিনটো বেয়া আছিলে, বতৰটো ঠাণ্ডা আছে। ৰাতিটো ঠাণ্ডাৰ কাপোৰ লগাই দিছোঁ। তো তেনেকৈতো খেলি আছিলে। তাইৰ লগত খেলিলেতো আৰু কথাই নাই, মনটো বহুত ভাল লাগি থাকে। খেলি খেলি মোৰ লগতো কিবা কিবি কথা পাতি আছে। তো আজিলৈ ইমানেই। তো সকলোৱে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, বেছিকৈ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিল। বাই।